এজন উদ্যমী আৰু সাহসী আৰক্ষী বিষয়া SI Junmoni Rabhar যি মৃত্যু সেই মৃত্যুক আমি দুখ প্ৰকাশ কৰিছোঁ প্ৰথমে আৰু এই মৃত্যুক নিখিল বড়ো ছাত্ৰ সন্থাই আমি সহজভাৱে লোৱা নাই কাৰণ 15 তাৰিখৰ নিশা 1:30 বজাত যি ঘটনা হৈছিল সেই দুৰ্ঘটনা বুলি যোনটো এটা বিভিন্ন মানে প্ৰকাৰে যিটো মানে ইয়াক স্থাপন কৰিব বিচাৰিছে সেইটো কোনো কাৰণত আমি মানি ল'ব পৰা নাই ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে আমি এই কথাটো ইয়াত কিবা নহয় কিবা এটা ষড়যন্ত্ৰ আছে আৰু আজি CID আৰু প্ৰশাসনৰ তৰফৰ পৰা যিখিনি প্ৰকাশ পালে আৰু প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস তেখেতৰ জন্মনিৰ মাতৃ গৰাকী আৰু লগতে পোষ্টমৰ্টেম ৰিপৰ্ট আৰু আন যিখিনি মানে তথ্য ফালৰ পৰা সংবাদ মাধ্যমৰ যিবিলাক ৰিপৰ্ট বা বাতৰিবিলাক আমি সংগ্ৰহ কৰিলোঁ তথ্য সহকাৰে আমি বিভিন্ন দিশৰ পৰা আমি মানে তথ্য লৈছোঁ আৰু সকলো দিশ চালি জাৰি চাই পেলাই এই অপৰাধ আৰু নকল মানে খুন জাল নোট সেই যি চক্ৰান্ত আৰক্ষীৰ মাজত যি এইটো এটা একাংশ আৰক্ষী বিষয়াসকলে যে চলাই আছিল আৰু ইয়াত যে এটা মানে তেওঁলোকৰ মাজত কনফ্লিক্ট আছিল সেইটো মানে অসমৰ ৰাইজে বুজিবলৈ বাকী নাই তো ইয়াৰ কাৰণে জুনমণি ৰাভাৰ পৰিয়ালে ন্যায় পাব লাগিব সঠিক তদন্ত হ'ব লাগিব আৰু তেখেতৰ পৰিয়াল আৰু অসমৰ ৰাইজে দল সংগঠনে দাবী কৰাৰ পিছত অসম চৰকাৰে এইটো CBIক অৰ্পণ কৰিবলৈ আজি বাধ্য হ'ল আৰু CBIৰ যি তদন্ত সেই তদন্ত নিৰপেক্ষ স্বচ্ছ নিকা হ'ব লাগিব কোনো কাৰণত যাতে দোষী সাৰি নাযায় কোনো কাৰণত যাতে ইয়াত খুৰুঙা ৰৈ নাযায় আৰু কোনো কাৰণত যাতে ঘৰখনে ন্যায় নোপোৱাকৈ জুনমণি ৰাভাক মানে যাতে আকৌ পুনৰবাৰ তেওঁটো হত্যা কৰা হ'লে আৰু পুনৰবাৰ যাতে CBIৰ তদন্তক যাতে এইটো দীঘলীয়া কৰি পেলাই এইটো যাতে পুনৰবাৰ আৰু বিভ্ৰান্তি সৃষ্টি নকৰে তো তাৰ কাৰণে এইটো এটা হত্যাকাণ্ড হয় এইটো এটা কোল্ড ব্লাডেড এটা মানে ডিজাইন এটা মাৰ্ডাৰ হয় আৰু এইটো কাৰো সন্দেহ নাই তো ইয়াৰ কাৰণে এইটো কোনে হত্যা কৰিলে কেনেকৈ হ'ল আৰু দুৰ্ঘটনা বুলি এইটো কেনেকৈ সজাব বিচাৰিছিল লখিমপুৰ আৰু নগাঁও আৰক্ষী অধিকাৰৰ পৰা লৈ পেলাই আন আৰক্ষী বিষয়াসকলে এই ঘটনাৰ লগত কি ধৰণে জড়িত হৈ আছে সকলো বিষয়বস্তু আজি আৰক্ষীক যিমানে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া DGP ডাঙৰীয়াই মানে অপৰাধ মানে তেওঁ কঠোৰ হ'বলৈ কৈছে অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ কৈছে আপোচ নকৰিবলৈ কৈছে কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে যিমানে কঠোৰ হ'বলৈ কৈছে তেওঁলোকে অপৰাধীৰ ক্ষেত্ৰত মিতিৰালি কৰিছে নকল খুন জাল নোট ড্ৰাগছ আন যিবিলাক মানে এতিয়া অসমত মানে ভয়াৱহ ৰূপত গা কৰি উঠিছে তাৰ লগত একাংশ আৰক্ষী বিষয়াসকলে বা একাংশ বিষয়াসকলে ইয়াৰ লগত জড়িত হোৱাটো আমি দেখিবলৈ পাইছোঁ তো চৰকাৰখনে যিমানে যি নকওক ইয়াত একাংশ আৰক্ষী বিষয়া যে অসমত এটা এই জাল নোট আৰু জাল মানে নকল খুনৰ এটা বেহা সৃষ্টি কৰিছিল এইটো প্ৰমাণ হৈ পৰিল তো ইয়াৰ কাৰণে আমাৰ দাবী যে জুনমণি ৰাভাৰ পৰিয়ালে আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল তেওঁ মৃত্যু হোৱাৰ পিছতো মানে 3 বজাত তেওঁৰ ঘৰত মানে অভিযান চলোৱা হৈছিল অমানৱীয়ভাৱে এটা কাণ্ড আৰক্ষী বিষয়াসকলে বা নগাঁও আৰক্ষীয়ে এইটো কৰিছিল এইটো আমি ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকৰ পৰিয়ালে আজি যে শ্ৰাদ্ধ পাতিব লাগে সেই শ্ৰাদ্ধ পাতিবলৈ তেওঁলোকৰ আৰ্থিক মানে অভাৱৰ ভুগিছে তো ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে জুনমণি ৰাভাৰ পৰিয়ালক 50 লক্ষ টকা প্ৰদান কৰি পেলাই তেওঁলোকৰ পৰিয়ালে যি মানে মানুহজন যে হেৰাই গ'ল তেওঁ জীৱন যে আজি মানে অসম আৰু মানে অসমবাসীৰ কাৰণে যে সেৱা চৰকাৰী বিষয়া হিচাপে আগবঢ়াইছিল সেই তেওঁক আৰু পাবলৈ নাই তো ইয়াৰ কাৰণে ঘৰখনে যাতে এটা ক্ষতিপূৰণ পায় আৰু যি তদন্ত CBIক যি অৰ্পণ কৰিছে স্বচ্ছ নিকা আৰু সকলো দিশত মানে এটা টাইমলাইনৰ মাজত হ'ব লাগিব এইটো দীঘলীয়া কৰিলে আমি কোনো কাৰণত এইটো মানি নলওঁ আৰু যদি ঘৰখনে যদি ন্যায় নাপায় গণতান্ত্ৰিক পন্থা গণতান্ত্ৰিক যিখিনি আমাৰ মানে কাৰ্যসূচী আমি ল'ব লাগে তাৰ কাৰণেও আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰস্তুত আছোঁ নাই যোনটো যিখিনি আজি তথ্য আমি পালোঁ আৰু গোটেই এই 5 দিনত যিখিনি পৰিঘটনা আমি পৰিলক্ষিত কৰিলোঁ তথ্য সংগ্ৰহ কৰিলোঁ দেখিবলৈ পাইছে যে আৰক্ষীৰ মাজতে আৰক্ষী সংঘাত আৰক্ষীৰ মাজতে আৰক্ষী এই মানে জাল নোট বা সিন্ডিকেট বা মানে নকল খুন এইবিলাক ড্ৰাগছ যিবিলাক বেহাক লৈ পেলাই তেওঁলোকৰ যি মানে
এটা আকৃষ্ট হোৱা বা তেওঁলোকে অতি সোনকালে একাংশ আৰক্ষী বিষয়াই ধন মানে এইটো মানে লাভ কৰা বা ধন মানে উপাৰ্জন কৰা যি এটা মানে টাৰ্গেট কৰি লৈছে সেইটো অসমবাসীৰ কাৰণে মুঠেই মানে সন্তোষজনক মানে এইটো কথা নহয় বা অসমবাসীৰ যি ভাগ্য সেই ভাগ্যত যদি প্ৰশাসনিক বিষয়াসকলে যিসকলে ৰাইজক সেৱা অৰ্পণ কৰিব লাগে যিসকলে ৰাইজক মানে ন্যায় প্ৰদান কৰিব লাগে সুবিচাৰ দিব লাগে তেওঁলোকে যদি এনেকুৱা কাণ্ডত যদি জড়িত হয় তো ৰাইজৰ নিৰাপত্তা ক'ত আৰু আনপিনিদে আৰক্ষী বিষয়াসকলৰ একাংশ মইমতালিৰ কাৰণে একাংশ তেনেকুৱা ষড়যন্ত্ৰৰ কাৰণে কিছুমান আৰক্ষী বিষয়া যি দক্ষতাৰে কাম কৰিছে নিকা স্বচ্ছৰে কাম কৰিছে যিসকলে সেৱা আগবঢ়াইছে তো এনেকুৱা কাণ্ডৰ কাৰণে যে জীৱন যাব লগা হৈছে তো ভাল আৰক্ষীসকলে ক'ত সাহস কৰিব তো ইয়াৰ কাৰণে আৰক্ষীৰ ওপৰত যিখিনি এটা মানে ষড়যন্ত্ৰ কনস্পিৰেচি কৰিলে এইটো ভাল মানে লক্ষণ নহয় আৰু আৰক্ষীৰ ওপৰত যে মানে নিৰাপত্তা নাই সেইটো আমি এতিয়া ভাবিবলৈ বা চিন্তা কৰিবলৈ বাধ্য হৈছে তো ইয়াৰ কাৰণে অসমৰ ৰাইজে চাই আছে আৰু চৰকাৰখনে সঠিক পদ্ধতিৰে ইয়াৰ এটা ন্যায় আৰু এটা বিচাৰ আৰু এটা জাষ্টিচ দিব বুলি আমি দৃঢ় বিশ্বাসী আৰু যদি নহয় তাৰ কাৰণে অসমৰ ৰাইজে নিশ্চয় সকলোৱে একমত এক আৱাজ তেওঁলোকে উঠাব